হাই ফ্ৰেণ্ডছ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ নিশ্চয় ভালে আছে। আজি মই আপোনালোকক লৈ আহিছোঁ বৃন্দাবনৰ দুটা ধুনীয়া মন্দিৰ দেখাবলৈ। আৰু আজিৰ এই মন্দিৰটো হৈছে ইস্কন টেম্পল। এই মন্দিৰটো হৈছে কৃষ্ণ আৰু বলৰামৰ নামৰ সমৰ্পিত মন্দিৰ। এই মন্দিৰটো নিৰ্মাণ কৰিছিলে 1975 চনত ইস্কন সন্থাৰ সংস্থাপক শ্ৰী স্বামী শ্ৰীলা প্ৰভুপাদই। ইয়াৰ যিখিনি স্থানীয় মানুহ আছে এই মানুহখিনি এই মন্দিৰটোক ইংৰাজসকলৰ মন্দিৰ বুলি কয়, কাৰণ ইয়াতে স্বদেশীতকৈ বিদেশী মানুহৰ সমাগম বহুত বেছি হয়। ইস্কন সংস্থাৰ সংস্থাপক শ্ৰী স্বামী শ্ৰীলা প্ৰভুপাদয়ে আমাৰ এই সনাতন ধৰ্মটো অকল স্বদেশতে নাৰাখি বিদেশলৈকো ইয়াৰ প্ৰচাৰ আৰু প্ৰসাৰ কৰিছিলে। এই ইস্কন শব্দৰ অৰ্থ হৈছে ইণ্টাৰনেশ্যনেল ছ'চাইটি ফৰ কৃষ্ণ কনচিয়াছনেছ। कब से क्या मैं तो कब से खड़ी हूँ। हमको चंकेरा भगवान हमारे थोड़ा हम चंकेरा बना হৈ গ'ল। এতিয়া আমি ভোগ খাই ল'ম। ভোগ খাই এতিয়া আমি চিধাই যাম প্ৰেম মন্দিৰলৈ। এয়া আমি প্ৰেম মন্দিৰ আহি পালোহি। বৃন্দাবনৰ সকলোবোৰ মন্দিৰৰ ভিতৰত প্ৰেম মন্দিৰ হৈছে সকলোতকৈ ধুনীয়া এটা মন্দিৰ। জগতগুৰু কৃপালু মহাৰাজজীয়ে এই মন্দিৰটো নিৰ্মাণ কৰাইছিলে। এই মন্দিৰটো 14 জানুৱাৰী 2001 চনত কাম আৰম্ভ কৰা হয় আৰু 17 জানুৱাৰী 2012 চনত এই জনসাধাৰণৰ কাৰণে খুলি দিয়া হয়। এই মন্দিৰটো বনাবলৈ সময় লাগিছিলে প্ৰায় 11 বছৰ। উত্তৰ প্ৰদেশ আৰু ৰাজস্থানৰ 1000 কৰ্মচাৰীৰ দ্বাৰা এই মন্দিৰটো নিৰ্মাণ কৰা হৈছিল আৰু এই মন্দিৰটো নিৰ্মাণ কৰোঁতে ব্যয় হৈছিল প্ৰায় 100 কোটি টকা। এই মন্দিৰটো ইটালিয়ান মাৰ্বল পাথৰেৰে নিৰ্মিত এটা মন্দিৰ। সন্ধিয়া সময়ত এই মন্দিৰটোৰ লাইটিং চাবলগীয়া। প্ৰত্যেক 30 ছেকেণ্ডৰ মূৰে মূৰে ইয়াৰ লাইটৰ কালাৰ চেঞ্জ হৈ থাকে। এই মন্দিৰটো ৰাধা কৃষ্ণৰ নামত সমৰ্পিত এটা মন্দিৰ। এক কথাত ক'বলৈ গ'লে ৰাধা কৃষ্ণৰে মন্দিৰ। এই মন্দিৰটোৰ চাৰিওফালে সেউজীয়া বাগিচা আছে আৰু এই বাগিচাবোৰত শ্ৰীকৃষ্ণৰ যিবিলাক লীলা সেইবিলাক প্ৰদৰ্শন কৰা হৈছে।
अरे सीधा देखो किधर ब्रोकली कहाँ दिखे ब्रोकली ब्रोकली अभी आँख बंद कर ले रहे अपन শ্ৰীকৃষ্ণই যে কালিয় দমন কৰিছিলে ইয়াতে সুন্দৰকৈ দেখুওৱা হৈছে এই মন্দিৰটোত সকলো ধৰ্মৰ লোকেই আহিব পাৰে আপোনালোকেও আহিব এবাৰ আৰু নিশ্চয় চাব কেনেকুৱা লাগে পিছত জনাব थकान थोड़ी कम हुई यार देखा कर दी এইয়া দেখিছেনে সন্ধিয়া সময়ত ইয়াতে মানুহৰ সমাগম কিমান বেছি হয় এইয়া ইয়াতে গোবৰ্ধনৰ লীলাও দেখুওৱা হৈছে বৃন্দাবনৰ এই মন্দিৰ দুটা চাই কেনে পালে নিশ্চয় জনাব প্লিজ এটা লাইক কৰি দিব শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব তেতিয়াহলে আজিলৈ আহো ধন্যবাদ